welcome to my channel. আজি আমি ক্লাছ 10ৰ কবিতা এটা জিকিৰৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ লিখক আছিল আমাৰ আজান ফকীৰ। প্ৰথমতে জিকিৰ বুলিলে কি বুজো? জিকিৰ বুলিলে সাধাৰণতে ইছলাম ধৰ্মীয় যিবিলাক নীতি কথা, মৌলিক চিন্তাধাৰা, আচাৰ ব্যৱহাৰ, তত্ত্বমূলক কথা এইবিলাক প্ৰকাশ কৰাৰ এবিধ ভক্তিমূলক গীতকে জিকিৰ বুলি কোৱা হয়। তেনেহ'লে বুজি পালা জিকিৰ মানে কি? জিকিৰ মানে হ'ল ইছলাম ধৰ্মৰ যিবিলাক ভক্তিমূলক তত্ত্ব কথা আছে বা নিয়ম নীতি আছে এইবিলাক প্ৰকাশ কৰা এক ধৰণৰ গীত। এতিয়া আমি ঘোষাটো আলোচনা কৰিম। কি দিয়া আছে ইয়াত? ৰহমৰ গিৰিহত তুমি আল্লাহ চাহাবৈ যদি কৰা দৰিয়া পাৰ। ৰহম মানে দয়া, গিৰি মানে ভগৱান, আৰু তুমি আল্লাহ চাহাব বুলি ইয়াত ভগৱান তথা আল্লাহৰ কথা কৈছে। ঐ যদি কৰা দৰিয়া পাৰ, দৰিয়া মানে সাগৰ। তাৰমানে ইয়াতে কৈছে যে হে দয়াময় আল্লাহ, হে দয়াময় গিৰিহত তুমিয়ে একমাত্ৰ পাৰা, যিয়ে মোক এই মায়াৰ বন্ধনৰ পৰা, মায়া নামৰ যিটো সাগৰ আছে এই সংসাৰৰ, সেইটোৰ পৰা উদ্ধাৰ কৰিবলৈ, আৰু মোক কি কৰা এই দৰিয়াৰ পৰা তথা এই সাগৰ, এই মায়াৰ বন্ধনৰ সাগৰ যিটো আছে সেইটোৰ পৰা মোক ৰক্ষা কৰা, সেইটোৱে কৈছে। আৰু ইয়াতে দিয়া আছে কি? চিন্ত হেৰা মোৰ মন আল্লাহৰ নামত। আৰু কি? আজান ফকীৰ তথা কবিয়ে কৈছে যে হে ঈশ্বৰ, হে আল্লাহ, আপোনাৰ নামতে মোৰ কি থাকে? মন নিৰন্তৰ আপোনাৰ নামতে চিন্তা কৰি থাকে, মই নিৰন্তৰভাৱে আপোনাকে ভাবি থাকো। ভজো হেৰা মোৰ মন গুৰুৰ পাৱত। আৰু কি? মই আপোনাৰ চৰণকে ভজন কৰোঁ, সাধনা কৰোঁ, মানে গুৰু তথা আল্লাহক কি কৈছে যে হে আল্লাহ, মই তোমাৰ চৰণকে ভজন কৰি থাকোঁ, মোৰ মন প্ৰাণেৰে আপোনাকে মই ভজন কৰি থাকোঁ। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত। ইয়াৰ কিন্তু এটা অন্তৰ্নিহিত অৰ্থ আছে। মানে পানী মৰে পিয়াহত মানে কি? পানীৰ গুণ আছে যিটো কি পানী নিজে নাজানে। পানী যে কাৰোবাৰ পিয়াহো নিবাৰণ কৰিব পাৰে, পানী যে আমাৰ পিয়াহো নিবাৰণ কৰিব পাৰে, সেইটো কিন্তু পানীয়ে নাজানে। আৰু অগ্নি মানেতো আমি সকলোৱে জানো, অগ্নি মানে জুই। আৰু কি? জুয়ে কি কৰে? জুই মৰে জাৰত। জুয়ে কিন্তু আমাক জাৰৰ পৰা ৰক্ষা কৰিব পাৰে, কিন্তু তথাপি কিন্তু জুয়ে কিন্তু নাজানে যে তাৰ ভিতৰত এই গুণটো আছে। আৰু কি? জুয়ে জাৰতে মৰি যায়, আৰু কি কৈছে? পানীয়ে পিয়াহতে মৰি যায়। ঠিক তেনেদৰে কি কৈছে? খোদাৰ ৰচুল লুকাই আছে মুমিনৰ আঁৰত। ঠিক তেনেদৰে খোদাৰ ৰচুল লুকাই আছে মুমিনৰ আঁৰত। মানে বিশ্বাসী যিবিলাক মুছলমান আছে, সেই মুমিন মানে মানুহ, বিশ্বাসী মুছলমান যিবিলাক মানুহ আছে, সেইবিলাক মানুহৰ অন্তৰত হিয়াত যে ঈশ্বৰ লুকাই আছে তথা আল্লাহ লুকাই আছে, সেইটো কিন্তু তেওঁলোকে নাজানে। খোদাৰ ৰচুল লুকাই আছে নকৰা বিচাৰ। সেই আজান ফকীৰ কৈছে যে আপোনাৰ অন্তৰতে খোদাৰ ৰচুল লুকাই আছে, বা মানুহৰ অন্তৰতে খোদাৰ ৰচুল লুকাই আছে, কিন্তু মানুহৰ সেইবিলাক বিচাৰ নকৰে। মক্কাৰ দুৱাৰত বান্ধা মাৰিলা সঞ্চাৰ। মানে কি কৰে? মক্কাৰ দুৱাৰত গৈ সেই মানুহসকলে পিটাপিটিকৈ মৰে। আৰু কি কৰে? মক্কাৰ দুৱাৰত গৈ ভিৰ কৰে সিহঁতে। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি। মক্কাৰ দুৱাৰত সেই জীৱবিলাক সকলো মানুহ কি কৰে? গৈ তাতে তালি মাৰে, মানে তাতে ভিৰ কৰে গৈ মক্কাৰ দুৱাৰত। যেন খালে খলৰ লগত দৰিকাৰ টপালি। যেনেকুৱা কি কৰে? শাল, ডাঙৰ হাল মানে এটা মাছ, ডাঙৰ মাছ, সেই ডাঙৰ মাছৰ
লগত কি কৰে, সেই দাৰিকা পোৱালিবিলাক যেনেকুৱা টপটপাই থাকে, ঠিক তেনেকুৱাকৈ যিবিলাক মানুহক নুবুজে যে তেওঁলোকৰ অন্তৰত ঈশ্বৰ বিৰাজমান, সেইবিলাক মানুহক গৈ মক্কাৰ দুৱাৰত গৈ টপটপাই থাকে। মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট, মানে কি মক্কাৰ দুৱাৰতে কি আছে, তিৰবেণী। তিৰবেণীৰ মানে তিনিটা নদী, যেনেকুৱা কি আছে গংগা, যমুনা আৰু সৰস্বতী নদীৰ কি আছে, সেই ঠাইখিনিত গৈ মিলিত হৈছে, এটা পবিত্ৰ স্থান সংগঠিত হৈছে। বেহাব নোৱাৰা তাত মায়াই ভেটে বাট, আৰু কি সেই অবুজ মানুহক কি কৰে, মানুহৰ বাট এই তিৰবেণীৰ ঘাটে আৱৰি ধৰে, আৰু তাত কোনেও সোমাব নোৱাৰে। আসমানত কুতুব তৰা আদমৰ জাত, আৰু কি হয় আসমানৰ, আদম মানে আদি মানৱ, আসমানত কি আছে, সেই আদি মানৱৰ যিটো জাত আছে, পূৰ্বপুৰুষসকল, সেই ধ্ৰুৱ তৰা হৈ আসমানত আকাশত জিলিকি থাকে, আজিও জিলিকি আছে। সজাত মইনাই আছে ঘনে লগাই মাত, আৰু সজা মানে ইয়াত শৰীৰৰ কথা কৈছে, মানুহৰ শৰীৰৰ কথা কৈছে, আৰু মইনা মানে আত্মা, আত্মাই কি কৰি আছে, শৰীৰক ঘনে ঘনে মাত লগাই আছে। সজাৰ মইনাটিৰ অনেক যুগতি, আৰু সেই সজাৰ মইনাটিৰ অনেক যুগতি আছে। দেওমাৰি পাৰ হলে এৰিলে পিৰিতি, আৰু যেতিয়া এটা সজাৰ ভিতৰৰ পৰা যেতিয়া মইনা চৰাইটো উৰি যায়, যেনেকুৱা সজাটো নিশ্চয় হৈ পৰে, ঠিক তেনেকুৱা কি দেওমাৰি পাৰে হলে এৰিলে পিৰিতি, ঠিক তেনেকুৱা যেতিয়া আমাৰ শৰীৰৰ পৰা বা মানুহৰ শৰীৰৰ পৰা আত্মাটো গুচি যাব, ঠিক আত্মাটোক ভাল নাপাব, তেতিয়া কি হ'ব, এই ভালপোৱাবিলাকো গুচি যাব। দেওমাৰি পাৰ হৈ জীৱ আছে চাই, জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলেৰে বিলাই, তাৰমানে কি হৈছে, দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। ঠিক যেনেকুৱা আমাৰ সজাটোৰ পৰা বা এটা সজাৰ পৰা যেতিয়া মইনা চৰাই উৰি গ'লে সেই সজাটো নিশ্চেষ হৈ পৰে, সেই সজাটোৰ কোনো সৌন্দৰ্য নাথাকে, যেনেকৈ নিঃস্ব হৈ যায়, ঠিক তেনেকুৱাকৈ যেতিয়া এজন মানুহৰ পৰা তাৰ আত্মাটো গুচি যায়, সেই শৰীৰটো কি হৈ যায়, নিথৰ হৈ যায়, আৰু কোনো বস্তু তাত নাথাকে, নিঃস্ব হৈ যায়। এইটোৱে আছিল আমাৰ জিকিৰৰ মূল কথাখিনি।